নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি ফৌজি চেনেলত আপোনাক স্বাগতম। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্তু কি? উত্তৰটো হ'ব অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্তু হ'ল মেথন। 2 নম্বৰ প্ৰশ্নটো হ'ল অৰুণাচল প্ৰদেশৰ অঞ্চল অনুসৰি সবাতোকৈ বিশাল বন্যপ্ৰাণী অভয়াৰণ্যখন কি? উত্তৰটো হ'ব অৰুণাচল প্ৰদেশৰ অঞ্চল অনুসৰি সবাতোকৈ বিশাল বন্যপ্ৰাণী থকা অভয়াৰণ্যখন হ'ল দিব্যং বন্যপ্ৰাণী অভয়াৰণ্য। এইখনত সবাতোকৈ বেছি বন্যপ্ৰাণী অৰুণাচল প্ৰদেশৰ ভিতৰত দিব্যং অভয়াৰণ্যতে আছে। 3 নম্বৰ প্ৰশ্নটো হ'ল চিৰোহী ৰাষ্ট্ৰীয় উদ্যান মণিপুৰৰ কোন জিলাত অৱস্থিত? উত্তৰটো হ'ব চিৰোহী ৰাষ্ট্ৰীয় উদ্যান মণিপুৰৰ ইম্ফল জিলাত অৱস্থিত। ই ইম্ফলৰ পূবফালে অৱস্থিত। 4 নম্বৰ প্ৰশ্নটো হ'ল নীলা পাহাৰ ৰাষ্ট্ৰীয় উদ্যান মিজোৰামৰ কোন জিলাত অৱস্থিত? উত্তৰটো হ'ব নীলা পাহাৰ ৰাষ্ট্ৰীয় উদ্যান মিজোৰামৰ চিমটুইমি জিলাত অৱস্থিত। 5 নম্বৰ প্ৰশ্নটো হ'ল নাগালেণ্ডত সৰ্বমুঠ কিমানখন অভয়াৰণ্য আছে? উত্তৰটো হ'ব নাগালেণ্ডত সৰ্বমুঠ 3খন অভয়াৰণ্য আছে। 6 নম্বৰ প্ৰশ্নটো হ'ল অৰুণাচল প্ৰদেশত কিমানখন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে? উত্তৰটো হ'ব অৰুণাচল প্ৰদেশত 8খন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে। 7 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন? উত্তৰটো হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান। 8 নম্বৰ প্ৰশ্নটো হ'ল কোনটো ফুল অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হয়? উত্তৰটো হ'ব অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি পোৱা ফুলবিধৰ নাম হ'ল ফক্সটেইল অৰ্কিড। ই এবিধ কপৌ ফুলে। 9 নম্বৰ প্ৰশ্নটো হ'ল কোন স্থানত মণিপুৰৰ প্ৰাণী উদ্যান আছে? উত্তৰটো হ'ব মণিপুৰৰ ইম্ফলত প্ৰাণী উদ্যান অৱস্থিত। 10 নম্বৰ প্ৰশ্নটো হ'ল মেঘালয়ৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন কি? উত্তৰটো হ'ব মেঘালয়ৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল বালপাক্ৰম ৰাষ্ট্ৰীয় উদ্যান। যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো চাই আছে, ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনাৰ পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো বজাই দিব। ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাক ন'টিফাই কৰিবলৈ। আহক আমি আগৰ প্ৰশ্নবোৰলৈ আগবাঢ়ি যাওঁ। 11 নম্বৰ প্ৰশ্নটো হ'ল নাগালেণ্ডৰ ঘুচু পক্ষী অভয়াৰণ্যৰ ক'ত অৱস্থিত? উত্তৰটো হ'ব নাগালেণ্ডৰ ঘুচু পক্ষী অভয়াৰণ্য জুনহেবুত অৱস্থিত। 12 নম্বৰ প্ৰশ্নটো হ'ল ত্ৰিপুৰাত থকা বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ সংখ্যা কিমান? উত্তৰটো হ'ব ত্ৰিপুৰাত থকা বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ সংখ্যা 4খন। 13 নম্বৰ প্ৰশ্নটো হ'ল ত্ৰিপুৰাৰ দক্ষিণ পূব অংশত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? উত্তৰটো হ'ব গোমতী অভয়াৰণ্য ত্ৰিপুৰাৰ দক্ষিণ পূব অংশত অৱস্থিত। 14 নম্বৰ প্ৰশ্নটো হ'ল
অৰুণাচল প্ৰদেশৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছে? উত্তৰটো হ'ব অৰুণাচল প্ৰদেশৰ নামদফা ৰাঘৰিয়া ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছে। বন্ধু বান্ধৱীসকল, যদি আপুনি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে কিতাপ কিনিম বুলি ভাবি আছে, মই আপোনাক 5খন কিতাপ ৰিকমেণ্ড কৰিব বিচাৰোঁ আৰু ইয়াৰ লিংকবোৰ মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপুনি লিংকৰ জৰিয়তে এমাজনৰ পৰা অনলাইন কিতাপবোৰ কিনি ল'ব পাৰিব আৰু এইকেইখন কিতাপ আমাৰ টিমে বহুত ৰিচাৰ্চ কৰাৰ ফলত চিলেক্ট কৰি উলিয়াইছে। তো গতিকে আপুনি কিতাপবোৰ কিনিম বুলি ভাবি আছে যদি কিনি ল'ব পাৰে। আহক আমি আগৰ প্ৰশ্নবোৰলৈ আগবাঢ়ি যাওঁ। 15 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৃথিৱী বিখ্যাত খ্যাতিত কিহে অৰিহণা যোগাইছে? উত্তৰটো হ'ব অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৃথিৱী বিখ্যাত খ্যাতিত এশিঙীয়া গড়ে অৰিহণা যোগাই আহিছে। 16 নম্বৰ প্ৰশ্নটো হ'ল, অসমত 2খন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল আছে, সেই 2খনৰ নাম কি? উত্তৰটো হ'ব অসমৰ 2খন ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল বা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লেও হ'ব। ৰাষ্ট্ৰীয় উদ্যান আছে, সেই 2খন হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এই 2খন ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ সংৰক্ষিত কৰা হয়। 17 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান মণিপুৰত অৱস্থিত, ইয়াৰ নাম ক'ব পাৰিমনে? ইয়াৰ নাম কি? উত্তৰটো হ'ব ভাৰতৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। 18 নম্বৰ প্ৰশ্নটো হ'ল, নাগালেণ্ডৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি? উত্তৰটো হ'ব নাগালেণ্ডৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম হ'ল পুলি বাৰ্জে। 19 নম্বৰ প্ৰশ্নটো হ'ল, মাটিকালিৰ ভিত্তিত ত্ৰিপুৰাৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্যখন নাম কি? উত্তৰটো হ'ব মাটিকালিৰ ভিত্তিত ত্ৰিপুৰাৰ বৃহত্তম বন্যপ্ৰাণীৰ অভয়াৰণ্যখনৰ নাম হ'ল গোমতী বন্যপ্ৰাণী অভয়াৰণ্য। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কিনে পালে বা কিবা ভুল দেখিলে কমেণ্ট বক্সত আপুনি কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই। অহা ভিডিঅ'বোৰত পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম, জয় হিন্দ, জয় ভাৰত।